বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টেকনিকেল এনালাইচিছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিও আনিছোঁ আপোনালোকৰ বাবে নতুন আৰু টেকনলজিৰ লগত জড়িত কেইটামান খবৰ লৈ। তো বেছি কথা নকৈ আহক আজিৰ নিউজবোৰ চাই লওঁ। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম মালিক, মোৰ লগত আছে লিলি মাষ্টাৰ আৰু মই আছোঁ আপোনাৰ লগত। ইয়াৰে যিটো প্ৰথম খবৰ সেইটো চেমচাঙৰ পৰা আহিছে। চেমচাং গেলেক্সি S10 প্লাছ মুকলি কৰিবলৈ যোজনা কৰি আছে আৰু চেমচাঙে প্ৰকাশ কৰিছে যে আৰু এই চেমচাং গেলেক্সি S10ত থাকিব 6.4 ইঞ্চি ডিছপ্লে আৰু স্নেপড্ৰাগন 855 প্ৰচেছৰ। আৰু চেমচাং কোম্পানীয়ে এই চেমচাং গেলেক্সি S10 প্লাছ মোবাইলটো প্ৰথমতে আমেৰিকাত মুকলি কৰিব, কিন্তু ভাৰতত কেতিয়া মুকলি কৰিব তাৰ বিষয়ে একো খবৰ আহি পোৱা নাই। ইয়াৰ পিছৰ খবৰটো শাওমিৰ ফালৰ পৰা আহিছে। শাওমিয়ে ঘোষণা কৰি দিছে যে শাওমিৰ ৰেডমি নোট 5 Pro, ৰেডমি নোট 6 Pro, MI MI 6X আৰু MI S2 মোবাইলত এণ্ড্ৰইড পাই এণ্ড্ৰইড 9 আপডেট দিবলৈ যোজনা কৰি আছে আৰু অতি সোনকালে এই মোবাইল কেইটাত আপোনালোকে এণ্ড্ৰইড 9ৰ আপডেট দেখা পাব, এণ্ড্ৰইড পাইৰ আপডেট দেখা পাব। আৰু এইটো বহুত ভাল খবৰ হয় যে শাওমিয়ে নিজৰ মোবাইলবোৰৰ বহুতো আপগ্ৰেড কৰি আছে, এণ্ড্ৰইড 9 বা এণ্ড্ৰইড পাই আপডেট দিবলৈ যোজনা কৰি আছে। আৰু যদি এই আপডেটটো আহে তেতিয়াহ'লে আমাৰ মোবাইলবোৰ আৰু বেছি স্পীডত আমি কাম কৰিব পাৰিম। ইয়াৰ পিছত খবৰটো আহিছে ই কমাৰ্চ ছাইটৰ পৰা, এমাজন, ফ্লিপকাৰ্ট আৰু এনেকুৱা ধৰণৰ যিবোৰ ই কমাৰ্চ বা অনলাইন শ্বপিং ছাইট আছে সেই ছাইটসকলৰ পৰা আহিছে। আপোনালোকে নিশ্চয় ফ্লিপকাৰ্ট বা এমাজনৰ পৰা বস্তু কিনিছে আৰু আপোনালোকক যেতিয়া এই বস্তুবোৰ বা আপোনালোকে কিনা বস্তুবোৰ যেতিয়া আপোনালোকক দিবলৈ আহে তেতিয়াহ'লে আপোনালোকে দেখা পাইছে যে এজন ডেলিভাৰী বয়ে আপোনালোকক সেই বস্তুবোৰ দিবলৈ আহিছে যিবোৰ বস্তু আপোনালোকে কিনিছে। কিন্তু আপোনালোকে এতিয়াৰ পৰা বা কেইদিনমান পিছৰ পৰা আপোনালোকে আৰু ডেলিভাৰী বয়ক দেখা নাপায়, কাৰণ এমাজন বা ফ্লিপকাৰ্টে এটা নতুন পদ্ধতি উলিয়াইছে আৰু সেই পদ্ধতি হ'ল যে ড্ৰোন ডেলিভাৰী। হয় বন্ধুসকল, আৰু কিছুদিন পিছতে আমি ডেলিভাৰী বয়ৰ ঠাইত আপোনালোকে বা আমি সকলোৱে ডেলিভাৰী ড্ৰোন দেখা পাম। আপোনালোকে যিবোৰ বস্তু অনলাইনৰ পৰা কিনিব সেই সকলোবোৰ বস্তু আমি ড্ৰোনৰ জৰিয়তে পাম। আৰু কিছুদিন পিছৰ পৰা আমি আৰু ডেলিভাৰী বয় দেখা নাপাম যে এজন ল'ৰাই আমাৰ বস্তুবোৰ আমাক দিবলৈ আহিছে। আপোনালোকে অতি সোনকালে ড্ৰোনৰ জৰিয়তে আপোনালোকৰ বস্তুবোৰ নিজৰ ঘৰত পাই যাব। ইয়াৰ পিছৰ খবৰটো আহিছে মাইক্ৰ'ছফ্টৰ পৰা। দেশত বেছিভাগ ব্যৱহাৰ ATM বা কম্পিউটাৰ এতিয়া এই বছৰৰ শেষত অসুৰক্ষিত হ'ব পাৰে, কাৰণ জানিব পৰা মতে মাইক্ৰ'ছফ্টে এতিয়া উইণ্ড'জ 7ক ছাপোৰ্ট কৰা বাদ দি দিছে। সেইবাবে আপোনালোকৰ কম্পিউটাৰ বা লেপটপত যদি উইণ্ড'জ 7 আছে তেনেহ'লে আপোনালোকৰ লেপটপ বা কম্পিউটাৰটো অসুৰক্ষিত হ'ব পাৰে। সেইবাবে মই আপোনালোকক কৈছোঁ যে আপোনালোকে যদি আপোনাৰ লেপটপ বা কম্পিউটাৰত উইণ্ড'জ 7 লগাই আছে বা উইণ্ড'জ 7 অপাৰেটিং চিষ্টেম দি কাম কৰি আছে তেনেহ'লে আপোনাৰ লেপটপ বা কম্পিউটাৰটো আপগ্ৰেড কৰি লওক, উইণ্ড'জ 7ৰ পৰা উইণ্ড'জ 8 বা উইণ্ড'জ 10 লৈ আপগ্ৰেড কৰি লওক। নহ'লে কিন্তু আপোনালোকে এদিন বিপদৰ সন্মুখীন হ'ব লগা হ'ব, কাৰণ 2020 চনৰ 14 জানুৱাৰীৰ পৰা মাইক্ৰ'ছফ্টে উইণ্ড'জ 7ক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰা বন্ধ কৰি দিব। ইয়াৰ পিছৰ খবৰটো আকৌ চেমচাঙৰ ফালৰ পৰাই আহিছে। দক্ষিণ কোৰিয়াৰ চেমচাং কোম্পানীয়ে চেমচাং গেলেক্সি F বা চেমচাং গেলেক্সি X নামৰ এটা ফল্ডেবল মোবাইল লঞ্চ কৰিবলৈ যোজনা কৰি আছে আৰু এই মোবাইলটোত বা এই ফল্ডেবল মোবাইলটোত আপোনালোকে 4400 mAh বেটাৰী দেখা পাব। ইয়াৰ পিছৰ খবৰটো আহিছে এয়াৰটেলৰ ফালৰ পৰা। মুকেশ আম্বানীয়ে যেতিয়া জিঅ' 4G লঞ্চ কৰিলে তেতিয়া প্ৰায় সকলো কোম্পানীৰে এয়াৰটেল, ভোডাফোন, এয়াৰচেল, BSNL সকলোৰে প্ৰায় ছাৰ্ভিচ প্ৰায় বন্ধ হৈ আহিছে। কিন্তু ইয়াৰ পিছতে এতিয়া আপোনালোকে 5G এটা কথা শুনিবলৈ পাই আছে আৰু এই 5G আৰম্ভ কৰিবলৈ গৈ আছে এয়াৰটেলে। আৰু এয়াৰটেলে এতিয়া কাম কৰিছে 5Gৰ ওপৰত আৰু এয়াৰটেলৰ যাতে কাষ্টমাৰ বহুত বেছি হয় তাৰ বাবে এয়াৰটেলে মিমো নামৰ টেকনলজি ইউজ কৰি আছে যাতে সিহঁতৰ ইউজাৰ বা সিহঁতৰ কাষ্টমাৰ বহুতো বেছি হয়। এইটো আছিল আপোনালোকৰ এয়াৰটেলৰ ফালৰ পৰা আপডেট এটা বা নিউজ। আৰু আপোনালোকে নিশ্চয় 2020 চনৰ ভিতৰতে আপোনালোকে 5Gৰ সুবিধা পাব পাৰে, যিহেতু এয়াৰটেলে অতি সোনকালে 5Gৰ কাম আৰম্ভ কৰিব বা মিমো নামৰ টেকনলজিৰ সহায়ত 5Gৰ কাম চলাই আছে বা কাম চলাবৰ বাবে যোজনা কৰি আছে। আৰু যেতিয়া 5G আহিব বা এয়াৰটেল 5G আহিব তেতিয়া আমি আৰু স্পীডত কাম কৰিবলৈ সক্ষম হ'ম বা আৰু স্পীডত আমি নেট বা ব্ৰাউজ কৰিবলৈ সক্ষম হ'ম। ইয়াৰ পিছৰ খবৰটো আহিছে এমাজনৰ ফালৰ পৰা। এমাজনৰ গ্ৰেট ইণ্ডিয়ান চেল আৰম্ভ কৰিছে 20 জানুৱাৰীৰ পৰা। আৰু এমাজন গ্ৰেট ইণ্ডিয়ান চেল আৰম্ভ কৰাৰ লগতে বহুতো ধৰণৰ কোম্পানীয়ে সিহঁতৰ মোবাইলবোৰ অফাৰত বিক্ৰী কৰি আছে। আপোনালোকে যদি এমাজনৰ গ্ৰেট ইণ্ডিয়ান চেলত মোবাইল কিনিবলৈ বিচাৰিছে তেনেহ'লে আপোনালোকে কিনিব পাৰে, কাৰণ এই এমাজন গ্ৰেট ইণ্ডিয়ান চেলত ৱাৱে নামৰ ব্ৰেণ্ডে সিহঁতৰ মোবাইলবোৰ বহুতো ডিছকাউণ্ট দি বিক্ৰী কৰি আছে। ইয়াৰ ভিতৰত ৱাৱে P20 লাইট, নভা 3i আৰু P20 Proত প্ৰায় 7000লৈকে ডিছকাউণ্ট দি সিহঁতৰ মোবাইলবোৰ চেল কৰিবলৈ গৈ আছে বা চেল কৰা আৰম্ভ কৰিছে। সেইবাবে মই আপোনালোকক কৈছোঁ যে আপোনালোকে যদি
ৱাৱে ব্ৰাণ্ডৰ মোবাইলবোৰ কিনিব বিচাৰে তেনেহ'লে আপোনালোকে গ্ৰেট ইণ্ডিয়ান চেল বা এমাজনৰ গ্ৰেট ইণ্ডিয়ান চেলৰ সময়তে কিনি লওক, আপোনালোকে প্ৰায় 7,000লৈকে ডিছকাউণ্ট পাই যাব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াৰ পৰা শেষ কৰিলোঁ। অতি কম সময়ৰ ভিতৰত আপোনালোকক বহুকেইটা খবৰ দিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কিন্তু বন্ধুসকল আপোনালোকে এই চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আমি সদায় লৈ আহোঁ। আৰু তাৰপৰা আপোনালোকে ছাবস্ক্ৰাইবৰ লগতে কাষত থকা নটিফিকেশ্যন আইকনটো প্ৰেছ কৰিব, তেতিয়ালৈকে আপোনালোকে ভাল থাকে, বস্তু দেখিব। এই কামত ভিডিঅ'টো মেক কৰিলোঁ। থেংক ইউ ছ' মাছ।